প্ৰায় ৩ সপ্তাহ ধৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অতিপাত বৰষুণ হোৱাৰ ফলত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে। এই বানপানীত জনজীৱন আৰু সম্পত্তিৰ অভাৱনীয় ক্ষতি হৈছে। এই বানপানীত সাধাৰণ শ্ৰেণীৰ মানুহবোৰ প্ৰায় 10 বছৰ পিছ পৰি গ'ল। কাৰণ এই শ্ৰেণীৰ মানুহৰ কেঁচা ঘৰবোৰ এসপ্তাহ ধৰি পানীৰ তলত ডুবি থকাৰ ফলত ঘৰৰ তলৰ অংশবোৰ বেয়া হৈ যোৱাটো স্বাভাৱিক। সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে এনেধৰণৰ এটা ঘৰ সাজি উলিয়াবলৈ বহুখিনি কষ্ট কৰিবলগীয়া হয়। অকল ঘৰটো থাকিলেই নহয়, জীয়াই থাকিবৰ বাবে তেওঁলোকে খেতিপথাৰৰ কাম কৰিবলগীয়া হয়। 10-12 দিন ধৰি খেতিপথাৰ যেতিয়া পানীৰ তলত ডুবি থাকে, খেতিৰ শস্যবোৰ বেয়া হৈ যোৱাটো স্বাভাৱিক। দৰং জিলাৰ পিপুৰাদোকান অঞ্চলৰ শাকতলা নদীৰ মথাউৰি ভাঙি প্ৰায় 15খনকৈ গাঁও বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। শাকতলা নদীৰ মথাউৰি ভঙা সেই ঠাইত বৰ্তমান মেৰামতিৰ কাম চলি আছে। শাকতলা নদীৰ মথাউৰি যি ঠাইত ভাঙিছিল সেই ঠাইলৈ মই বৰ্তমান গৈ আছোঁ। শাকতলা নদীৰ মথাউৰি ভাঙি যোৱা সেই ঠাইখিনি দেখুৱাই আছোঁ আপোনালোকক। সেইখিনিতে মথাউৰিটো ভাঙিছে আৰু ভঙাৰ ওচৰৰ এই পথাৰখন চাওক, গোটেই পথাৰখন বালিৰে পুৰাই পেলাইছে। শাকতলা নদীৰ মথাউৰি এইখিনিতে ভাঙিছিল। এনেদৰে বৰ্তমান শাকতলা নদীৰ মথাউৰিৰ মেৰামতিৰ কাম চলি আছে। এয়াই হৈছে শাকতলা নদীৰ মথাউৰি ভঙা সেই অঞ্চলটো। বৰ্তমান ইয়াতে মেৰামতিৰ কাম চলি আছে। এইবোৰ ডাঙৰ ডাঙৰ মাটিৰ বস্তাৰে ইয়াতে এনেদৰে বান্ধ দিয়া হৈছে। নদীটোৰ একেবাৰে কাষৰ এই ঠাইবোৰত এনেদৰে পকাৰ খুঁটা মাৰি পানীৰ কিছু ৰোধ কৰাৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু পানীক প্ৰতিৰোধ কৰিব নোৱাৰিলে এইবোৰে। শাকতলা নদীৰ মথাউৰি এই ঠাইতে ভঙাৰ ফলত বৃহত্তৰ আউলৈচকা ৰঙামাটি অঞ্চলত ভয়ানক বানপানীৰ সৃষ্টি কৰিছিল। শাকতলাত বৰ্তমান ঘাইপথৰ ওপৰেৰে যান বাহন চলিব ধৰিছে। শাকতলাৰ পৰা বাইহাটা পৰ্যন্ত এনেদৰে গাড়ীৰ ভিৰ হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শাকতলাৰ পৰা বাইহাটা পৰ্যন্ত হাজাৰ হাজাৰ গাড়ীৰ দীঘলীয়া লাইন। শাকতলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছিল আৰু তাৰ ফলত এই অঞ্চলৰ ৰাস্তাটো যথেষ্ট বেয়া হৈ গৈছিল। ৰাস্তাটো যথেষ্ট বেয়া হোৱাৰ বাবে এনেদৰে গাড়ীবোৰ লাহে লাহে যাবলগীয়া হৈছে।